वेलकाम बैक मेरे दोस्तों। আজি আহিছোঁ মই ইৰিগেশ্যন বিভাগত কাম কৰিবলৈ, মানে জলসিঞ্চন বিভাগত। আচলতে আমাৰ খেতিডৰাত পানী দিবলৈ আহিছোঁ, বেঙেনা আৰু বিলাহীত পানী দিবলৈ আহিছোঁ, আৰু বহুতেই দিন হ'ল বৰষুণ নপৰা। আৰু তাকে বজৰংবলী নাম লৈ উঠাই লৈছোঁ কান্ধত মেচিন, আৰু এতিয়া যাম ধনশিৰি নদীলৈ। এই বন্ধুসকল, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন তীৰ্থ, মানে মহাবাহু ব্ৰহ্মপুত্ৰ, ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ। ইয়াৰ 90খন উপনৈ আছে, তাৰে ভিতৰতে ধনশিৰি নৈখনো এখন, মানে দক্ষিণ পাৰে থকা এখন উপনৈ। আৰু এইখন আমাৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা ওলাইছে আৰু ব্ৰহ্মপুত্ৰত মিলিত হৈছে। ক্ৰমান্বয়ে ইয়াৰ পানী বাঢ়ি গৈ বাংলাদেশ হৈ পৰিছেগৈ বংগোপসাগৰত। আৰু আজি এই ধনশিৰি নৈৰ পৰা পানী নিবলৈ আহিছোঁ আমাৰ খেতিডৰাত। এয়া বেঙেনা খেতিত পানী দিবলৈ আহিছোঁ আৰু বিলাহীত পানী দিবলৈ আহিছোঁ। মাজে মাজে আছে পালেঙৰ শাক, আৰু পানী দিয়া আৰম্ভ কৰিছোঁ ৰাইজৰ কাৰণে। আৰু এয়া পানী আহিল বন্ধুসকল। পানীয়ে হৈছে জীৱৰ প্ৰাণ, আৰু পানীটো দি ৰাইজৰ কাৰণে শাক পাচলি বজাৰলৈ উলিয়াই দিম বুলি ভাবিছোঁ অতি সোনকালে। বিহুৰ আগে আগে, বহাগ বিহুৰ আগে আগে বেঙেনা উলিয়াম আৰু বিলাহী উলিয়াম এই বন্ধুসকল। আৰু মই য'ত পানী দি আছোঁ ইয়াৰ পৰা ধনশিৰি নৈখনৰ দূৰত্ব প্ৰায় 200 মিটাৰমান হ'ব। 3ডালমান পাইপ জইন কৰিহে পানী আনিব পৰা হৈছে, মানে 30 কেজি পাইপ প্ৰয়োজন হৈছে। আৰু এইফালে মোৰ বেঙেনাবোৰ লাগিবলৈ আৰম্ভ হৈছে, আৰু লাগিছে প্ৰথম এয়া। আৰু এইফালে বন্ধাকবিখিনি বজাৰত দেখুৱাই আছোঁ, ৰাইজক খুৱাই আছোঁ। দাম নাই যদিও ৰাইজক খুৱাই আছোঁ। আকৌ ইয়াত বেলেগ খেতি কৰা হ'ব, আৰু এই ধৰণে ইৰিগেশ্যন ব্যৱস্থা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানে আছিলে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ সামৰণি মাৰিছোঁ। বাই বাই।